আপুনি কেতিয়াবা ভাবিছেনে ভাৰতৰ প্ৰধানমন্ত্ৰী, ভাৰতৰ ৰাষ্ট্ৰপতি আৰু আমাৰ অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই তিনিজন ডাঙৰ পদত থকা মানুহে মাহে কিমান দৰমহা পায়? চমক খাব, কাৰণ যি আপুনি ভাবিছে সেয়া সম্পূৰ্ণ বেলেগ হ'ব পাৰে। প্ৰথমে আহক চাওঁ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। ইণ্ডিয়াৰ প্ৰধানমন্ত্ৰী দেশৰ আটাইতকৈ শক্তিশালী এডমিনিষ্ট্ৰেটিভ পোষ্ট। তেওঁৰ মাহিলী দৰমহা প্ৰায় 1,60,000ৰ আশে-পাশে। এইটোত বেছিক চেলাৰী, এলাৱেঞ্চ সকলো ধৰা আছে। কিন্তু ইয়াতেই শেষ নহয়, ফ্ৰী ৰেজিডেঞ্চ, ছিকিউৰিটি, ট্ৰেভেল আদি ফ্ৰী সুবিধা আছে। মানে একচুৱেল ভেলিউ ইয়াতকৈ বহুত বেছি। এতিয়া আহক চাওঁ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া। দেশৰ ৰাষ্ট্ৰপতি ইণ্ডিয়াৰ হেড অফ ষ্টেট। তেওঁৰ মাহিলী দৰমহা প্ৰায় 5 লাখ, মানে PM-তকৈ বেছি। আৰু সুবিধাবোৰো বিশাল ৰেজিডেঞ্চ, ৰাষ্ট্ৰপতি ভৱন, ষ্টাফ, ছিকিউৰিটি, কাৰ সকলো গভৰ্ণমেণ্টৰ। এইটো এটা চিম্বলিক পজিশ্যন হ'লেও চেলাৰী কিন্তু যথেষ্ট ডাঙৰ। এতিয়া আহক আমাৰ ৰাজ্যলৈ, অসম। অসমৰ চিফ মিনিষ্টাৰ অফ আছামৰ মাহিলী দৰমহা প্ৰায় 2 লাখৰ পৰা 2,50,000ৰ ভিতৰত। এইটো ষ্টেট অনুসৰি অলপ বেলেগ হ'ব পাৰে। এওঁলোকেও পায় গভৰ্ণমেণ্ট হাউচ, ছিকিউৰিটি, ট্ৰেভেল সুবিধা, কাৰ আদি। মানে ষ্টেট লেভেলতো পেকেজ যথেষ্ট ডাঙৰ। এতিয়া ভাবক, প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, মুখ্যমন্ত্ৰী, তেওঁলোকৰ দায়িত্ব কিমান ডাঙৰ। কোটি কোটি মানুহৰ ডিচিশ্যন, দেশৰ ফিউচাৰ। এইটো কেৱল চেলাৰী নহয়, এইটো ৰেছপঞ্চিবিলিটিৰ মূল্য। কিন্তু ইণ্টাৰেষ্টিং কথা, চেলাৰীতকৈ বেছি ইম্পৰ্টেণ্ট হ'ল পাৱাৰ আৰু ৰেছপঞ্চিবিলিটি। কাৰোবাৰ অলপ কম চেলাৰী কিন্তু পাৱাৰ বেছি। আপোনাৰ মতে এই তিনিজনৰ ভিতৰত কোনটো পোষ্ট আটাইতকৈ কঠিন? কমেণ্টত নিজৰ মতামত জনাব। ধন্যবাদ।